দৌলাশালত চাঞ্চল্য 5 মাহে সন্ধান নাই অসম আৰক্ষীৰ নিৰুদ্দিষ্ট জোৱান মুন ডেকাৰ পুত্ৰৰ ফটো বুকুত সাৱটি দিন কটাইছে দুৰ্ভগীয়া মাতৃয়ে অসম আৰক্ষীৰ এগৰাকী জোৱান বিগত 5 মাহে নিৰুদ্দেশ হৈ থকাত জোৱানজনৰ পৰিয়ালৰ মাজত হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে নলবাৰী জিলাৰ দৌলাশাল গাঁৱৰ আনন্দ ডেকাৰ বৰপুত্ৰ তথা কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ জোৱান মুন ডেকা যোৱা 2 জুনৰ পৰা নিৰুদ্দেশ হৈ থকাত অনিশ্চয়তাৰে দিন পাৰ কৰিছে পৰিয়ালে যোৱা 2 জুনত গুৱাহাটীৰ উদালবাকৰাৰ ভাড়াঘৰৰ পৰা মুন ডেকাই তেওঁৰ AS 14L 5156 নম্বৰৰ স্কুটি বাহনখনেৰে ওলাই আহি আজি পৰ্যন্ত উভতি নোযোৱাত পত্নী আৰু দৌলাশালৰ পিতৃগৃহত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আজি 5 মাহে পুত্ৰক বিচাৰি নাপাই দুৰ্ভগীয়া মাতৃয়ে পুত্ৰৰ ফটো বুকুত সাৱটি হুমুনিয়াহ কঢ়িয়াই ফুৰিছে প্ৰায় 12 বছৰ পূৰ্বে চতুৰ্থ অসম আৰক্ষী বাহিনীত যোগদান কৰা মুন ডেকাই পত্নী পুত্ৰ আৰু 8মহীয়া কন্যা সন্তানক গুৱাহাটীৰ ভাড়াঘৰত এৰি নিৰুদ্দেশ হৈ পৰাত উজাগৰে নিশা কটাইছে মুন ডেকাৰ পত্নীসহ দুৰ্ভগীয়া পিতৃ মাতৃয়ে নিৰুদ্দেশ হোৱাৰ প্ৰায় 15 দিন পিছত দৌলাশালৰ গৃহলৈ অহা মুন ডেকা নিৰুদ্দেশ সংক্ৰান্তত পৰিয়ালৰ লোকে উদালবাকৰা আৰক্ষী চকীত লিখিতভাৱে অৱগত কৰিছে যদিও উদালবাকৰা আৰক্ষীয়েও এই পৰ্যন্ত কোনো সুসূত্ৰ উলিয়াব পৰা নাই চতুৰ্থ অসম আৰক্ষী বাহিনীৰ জোৱান মুন ডেকাৰ চতুৰ্থ আৰক্ষী জোৱানজন নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা তেওঁৰ মোবাইল ফোনটো বন্ধ হৈ পৰিছে সাম্ভাব্য সকলো ঠাইত বিচাৰ খোজাৰ কৰিও কোনো সম্ভেদ উলিয়াব নোৱাৰাত উদ্বিগ্ন হৈ পৰিছে মুন ডেকাৰ পৰিয়াল নিৰুদ্দিষ্ট জোৱানজনৰ সন্ধান উলিওৱাৰ ক্ষেত্ৰত জোৱানজনৰ পিতৃ মাতৃয়ে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ হস্তক্ষেপ বিচাৰিছে কোনো সদাশয় লোকে নিৰুদ্দিষ্ট মুন ডেকাৰ সম্ভেদ পালে 6003979686 নম্বৰত যোগাযোগ কৰিবলৈ অথবা ওচৰৰ আৰক্ষী থানাত খবৰ দিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে 5 মাহে আৰক্ষী জোৱানজন নিৰুদ্দেশ হৈ থকা খবৰে দৌলাশালত আজিও চাঞ্চল্যই বিৰাজ কৰি আছে মোকালমোৱাৰ পৰা পংকজ বৰ্মনৰ ৰিপৰ্ট অসম 24 নিৰুদ্দেশ হৈ আছে কেতিয়াৰ পৰা জুনৰ 2 তাৰিখৰ পৰা আপোনালোক কি আৰক্ষীক জনাইছিল জনাইছোঁ ক'ত চাকৰি কৰিছিল তেওঁ পুলিচত গুৱাহাটীত উলুবাৰীত থাকে 100 ডাইলত বিচাৰি পোৱা নাই কিমান মাহ হ'ল 4 মাহ হ'ল এজাহাৰ দিছিল আপোনালোকে দিছোঁ এজাহাৰ দিছোঁ কি কৈ পুলিচে পুলিচে আমাৰ ঘৰতো আহিছে সুধিছে পুলিচে কৈছে আৰু আমি লুকাই আছোঁ তেওঁক বিচাৰি পোৱা নাই বিচাৰিছোঁ আমি বিচাৰি আছোঁ পোৱা নাই আমাক কৈছে আপোনালোকে পালেও জনাই দিব আমাক আমিতো বিচাৰি আছোঁৱে আমাৰ আলহী চালহী যিখিনি আছে সেইখিনি খবৰ ল'ব দিছে আমি লৈছোঁ নাই ক'তো মোবাইলটো চুইচ অফ হৈ আছে যাবাৰ পাৰে আজিকালি পোৱাই নাই ঘৰতে আছিল নে গুৱাহাটীত আছিল গুৱাহাটীৰ পৰা নহৈছে ল'ৰা ছোৱালী দুটা কিবা কাজিয়া লাগি গৈছে কিবা গম পাই নেকি কাজিয়া লগাটোতো সেনেকৈ জানা নাই যদি মাইকীটোৰ লগত কিবা আছে সেইটো আমি ভালকৈ নাজানো না কোৱা নাই সিহঁতো কোৱা নাই আমাৰ লগত কাজিয়া লগা বুলি হ'লে ছোৱালীটো 4 মাহ হ'ল গৈছে ছোৱালীটো 4 মাহ হৈছে ল'ৰাটো 10 বছৰ হৈছে টাউন দুটাক চাইতো সি থাকিব লাগছে টাউন দুটাক চাই যদি ক'ত ক'ৰবাত দুদিন আছে ঘূৰি অহা ফলতে কি আহ্বান জনাব অসম আৰক্ষীৰ DGP মহোদয় কিবা আহ্বান জনাব নেকি শীৰ্ষ বিষয়াক পুলিচৰ শীৰ্ষ বিষয়াক বিচাৰি পেলাই দিব লাগিব আৰু কি জনাম তাক বিচাৰি দিবা দিছোঁ আমাক ওলাই দিয়ক য'তে আছে তাৰ পৰা টাউনত অলপ গুৰুত্ব দিব লাগিব টাউনটো গুৰুত্ব দিয়া নাই লুকাই